নমস্কাৰ। আপোনালোকে গম পায়নে, যেতিয়া কোনোবা এজন ল'ৰাই নিজৰ ঘৰ চলাবৰ কাৰণে ঘৰৰ পৰিৱেশ বেয়া হ'লে য'ত যাব নালাগে তেনেকুৱা জেগাতো যায় কাম কৰিবলগীয়া হয়, আৰু কাম কৰিব যাওঁতে তাৰ লগত কি ঘটনা হয় সেইবিলাক ঘটনা আচলতে কিছুমানে গম পায়, কিছুমানে গম নাপায়। তো ঠিক আজি এটা সেনেকুৱা ঘটনাই মই আপোনালোকৰ সন্মুখত ক'ব বিচাৰিছোঁ। সেই ঘটনাটো মোৰে এজন বন্ধুৰ লগত হৈছে, আৰু সেই ঘটনাটো আজি মোৰ মুখেদি মোৰ বন্ধুজনৰ ৰূপত শুনিব আপোনালোকে। মোৰ নাম দিব্যজ্যোতি। মোৰ বয়স প্ৰায় এতিয়া 22 বছৰমান হ'ব। আমাৰ ঘৰৰ অৱস্থা একদমেই বেয়া। মই, মোৰ বা এজনী, যিজনী বা বিয়া হৈ গ'ল, আৰু মোৰ মা, আমি তিনিটা। দেউতা মই সৰু হৈ থাকোঁতে ঢুকালে, দেউতা নাই। সেইবাবে কিছুমান জেগাত কাম কৰিবলৈ যাওঁ, ক'ৰবাত হাজিৰা কৰোঁ, ক'ৰবাত কিবা কৰোঁ। পঢ়া শুনা বৰ বেছি নকৰিলোঁ, মেট্ৰিকলৈকে পঢ়িলোঁ। মোৰ এজন বন্ধু, খাজ বন্ধু, যাক আমি অসমীয়াত সখী বুলি কওঁ, মোৰ সখী, সি মুম্বাইত এটা ক্ৰেন কোম্পানীত কাম কৰি আছিল, ক্ৰেনৰ ড্ৰাইভাৰ। ক্ৰেন বুলি কওঁতে আপোনালোকে গম পাইছে নাই নাজানে। ক্ৰেন যিবিলাক বস্তু দাঙে, ক্ৰেন ডাঙৰ ডাঙৰ পিলাৰ কিবাকিবি দাঙে, সেই ক্ৰেন। তো ক্ৰেন কোম্পানীটোত কাম কৰি আছিলে। মোৰ বন্ধুজনে মোক ক'লে, দিব্য, তই যদি কাম বিচাৰি পোৱা নাই, মই ইয়াত আহি কাম কৰিব পাৰোঁ, ইয়াত আছে পোষ্ট আছে। প্ৰথম অৱস্থাত আহিলে তই লেবাৰ কৰিব লাগিব, তাৰপিছত তই হেণ্ডিমেনৰ পিছত তই ক্ৰেনত কাম কৰিলে ড্ৰাইভাৰ হ'ব পাৰিবি। মই ঠিক তেনেকেই তাৰ কথামতে গ'লোঁ। প্ৰথম যাই কোম্পানীটোত সোমাই তাত লেবাৰিং কাম ষ্টাৰ্ট কৰিলোঁ। থাকিবলৈ কাৰণে জেগা নাই, প্ৰথম এদিন দুদিন লগৰ লগতে থাকিলোঁ। তাৰপিছত বহুত জেগাৰ পৰা বহুত ল'ৰা আহিছিলে কাম কৰিবৰ কাৰণে। সিহঁত দুটামানৰ লগত লগ হ'লোঁ। লগ হৈ আমি ক'লোঁ আমাক এটা ৰুম লাগে। আমাৰ হেড আছিলে, সিহঁতে ক'লে তহঁতে এতিয়া বৰ্তমান ইয়াতে এডজাষ্ট হৈ থাক, সিহঁতৰ কোনো ৰুমৰ ব্যৱস্থা নাই। আমি ক'লোঁ আমাৰ বহুত অসুবিধা হৈছে, ৰুমৰ ব্যৱস্থা কৰি দিয়ক। ৰুমৰ ব্যৱস্থা নহ'লে আমি খোৱা বোৱা থকাৰ পৰা বহুত অসুবিধা হৈছে। আমি দেখিলোঁ এটা ৰুম আছিলে, যিটো ৰুমত কোনো মানুহ নাথাকে, দৰ্জাখন বাহিৰৰ পৰা খালী হুক লগাই থৈছে। আমি সুধিলোঁ, দাদা, হিন্দীতে সুধিলোঁ, দাদা এই ৰুমটোত আমি থাকিব পাৰিম নেকি? মানুহজনে ডাইৰেক্ট ক'লে, আৰে নালাগে, তাত থাকিব নালাগে, তাত কিবাকিবি ঘটনা হৈছিলে আগতে, মানুহে কয়। তো আমি সেইকাৰণে আজিলৈকে কোনো থকাও নাই, আৰু আমাকো আগৰ যিবিলাকখন ছুপাৰভাইজাৰ আছিল মানা কৰিছিলে। মই আৰু মোৰ লগত থকা ল'ৰাকেইজনে আমি ক'লোঁ, একো সেনেকুৱা কথা নহয়, চব মিছা কথা, আমি থাকিব পাৰিম, আমাক থাকিব দিয়ক। বহুত জোৰ জবস্তি কৰিলোঁ। জোৰ জবস্তি কৰোঁতে মানুহজনে ক'লে, ঠিকে আছে, তহঁতে থাকিব বিচাৰিছ যদি থাক। ৰুমৰ নম্বৰটো আছিলে 18 নম্বৰ ৰুম আছিল সেই ৰুমটো। তো আমি 4জন ল'ৰাই ৰুমটোত থাকিম বুলি সিদ্ধান্ত কৰিলোঁ। পিছদিনাখন সিহঁতে নুঠোঁতেই, কাৰণ 8টা বজাত আমাক কামত যাওঁ, কামত যোৱাৰ আগতে আমি উঠি ফটাফট ৰুমটো চাফ চাফাই কৰিলোঁ। ৰুমটো চাফ চাফাই কৰি আমাৰ নিজৰ বেডিংবিলাক তাত থ'লোঁ। ৰুমটোত সোমাওঁতে কিবা এনেকুৱা লাগিছে গধুৰ প্ৰথম অৱস্থাৰ পৰাই, জানো ৰুমটোত কোনোবা আগে পিছে আছে, বা ৰুমটোত বতাহ নোসোমায়, বতাহ একেবাৰে নাই। ৰুমটো মানে কিবা গধুৰ টাইপ লাগিছে, আৰু একদম হাৱা নাথাকা নিচিনা ৰুমটো, এয়াৰ টাইটৰ নিচিনা লাগিছে। পিছত আমি ক'লোঁ ৰুমটো অকণমান কিবা বেলেগ লাগা নাই। সেইকেইজন বাহিৰৰ ল'ৰা আছিলে মহাৰাষ্ট্ৰ ছাইডৰ, সিহঁতে ক'লে নাই আমাকতো এনেকুৱা একো লগা নাই। মই ক'লোঁ মোক কিন্তু লাগিছে দেই, কিবা থকাৰ নিচিনা লাগিছে, সঁচা কথা নেকি বাৰু, কিবা আছিলে? সিহঁতে এজনে ক'লে, সেই নাই একো নাই। ময়ো ক'লোঁ হয় একো নাই, এনেই সোমাইছোঁ, বহুত দিন বন্ধ হৈছিলে চাগে, সেইকাৰণে নিচিনা লাগিছে। থাকিলোঁ, আমি ৰাতি থাকিলোঁ তাত। প্ৰথম ৰাতিটো গ'ল, একো নাই, আমি ধুনীয়াকৈ শুইছোঁ, খাইছোঁ ধুনীয়াকৈ, একো নাই। দ্বিতীয় ৰাতিটো হ'ল, দ্বিতীয় ৰাতি কাম বন কৰি আহিলোঁ, ভাত পানী খালোঁ, ভাত পানী খাই আমি শুলোঁ। শুওঁতে শুই আছোঁ, আমি মাটিত শুই আছোঁ, পাকাত যেতিয়া শুই আছোঁ, বিল্ডিঙৰ ওপৰ ৰুম হয়, পাকাত আমি যেতিয়া শুই আছোঁ, লগৰ এটাই 4টা এনেকৈ মাটিত লম্বা হৈ শুইছোঁ। তো এটাই মানে সপোনতে চিঞৰিছে, খুব চিঞৰিব চেষ্টা কৰিছে, হাত ভৰিবিলাক মাৰিছে, দুইখন হাত বুকতে আছে। তাৰপিছত মানে
এনেকৈ ঢপলিয়াইছে, সি বহুত ঢপলিয়াইছে। আমি দেখিছোঁ আৰে কি হৈছে ইয়াৰ। লাইট এটা জ্বলি আছিলে, লাইটটো জ্বলাই দিছিলোঁ, দেখিছোঁ আৰু ইয়াৰ কি হৈছে। উঠিলোঁ, উঠাই পেলাই তাক জগাই দিলোঁ, উঠ উঠ উঠ, কি হ'ল তোৰ, পানী খা। সি কৈছে মোৰ একো হোৱা নাই, কিন্তু এনেকুৱা লাগিছিলে কোনোবা মানুহ এজনী আহি পেলাই মোৰ বুকত বহি আছে, কোনোবা মানুহ এজনী মোৰ বুকত বহি আছে আৰু মই হিলিব পৰা নাই একদম। মই বোলো তই সপোন দেখিলি দে, তই সপোন দেখিলি, ভয় কৰিবলৈ একো কথা নাই। সেইটো আমি কওঁ উক মোকে ধৰিছে। উক মোকে হাত দুখন বুকৰ মাজত যদি থাকে তেতিয়া সেনেকুৱা হয়। হালকা অলপমান ঠাণ্ডা দিন চলি আছিলে। ঠাণ্ডা দিনত আমি কাপোৰ লৈ পেলাই শুওঁ। সেইদিনাখন সেনেকৈ গ'ল। পিছদিনাখন ৰাতি আকৌ কাম বন কৰি আমি ভাত পানী খাই শুইছোঁ। আমি কাপোৰ লৈ শুই আছোঁ, কিন্তু কাপোৰখন কোনোবাই টানি ঠেং বিচনাত পেলাই থৈ দিছে। আমি চবেই নিজৰ নিজৰ কাপোৰ লৈ আছোঁ, আমাৰ মানে গোটেইকেইটা কাপোৰ টানি পেলাই ঠেং বিচনাত পেলাই থৈ দিছে। তাৰপিছত আমি উঠিলোঁ, ঠাণ্ডা লাগিছে। ঠাণ্ডা লগাৰ পিছত ইটো সিটো জোৰাই লৈ কাপোৰ চব পেলাই থৈছোঁ যেন তহঁতে ঠাণ্ডাত বেকা হৈ শুই আছোঁ। মই ক'লোঁ সিহঁতক সেনেকৈ, কৈছে জানো কেনেকৈ পৰিলে। একো নাই, কাপোৰখন টানি উঠাই ল'লোঁ, উঠাই লৈ আকৌ শুলোঁ। ভাবিছোঁ কামৰ কষ্ট, যিহেতু কষ্ট কাম আমাৰ সেনেকুৱা মানে কিবা এটা হৈছে আৰু তেতিয়ালৈকে আমি একো বেয়া ভবা নাই। দ্বিতীয় ৰাতি গ'ল। তৃতীয় ৰাতিদিনাখন আকৌ সেনেকৈ আমি কাম বন কৰি আহি ভাত পানী খাই ধুনীয়াকৈ শুলোঁ। শুইছোঁ সেইদিনাখন ৰাতি যেতিয়া মানে শুওঁতে মোক সপোন এটাত এজনী খুব ধুনীয়া ছোৱালী এজনী মই সপোন এটা দেখিলোঁ। তাই সপোনত আহি মোক ক'লে তোৰ লগত ময়ো শুব পাৰিম নেকি, সেনেকৈ ক'লে। মই ঘপকৈ সাৰ পাই গ'লোঁ। কি সপোন দেখিলোঁ এইটো, ময়ো শুব পাৰিম নেকি তোৰ লগত, তোৰ লগত ময়ো শুব পাৰিম নেকি, কেনেকুৱা সপোন দেখিলোঁ। উঠি থুচু পেলালোঁ, পানী অলপমান খালোঁ। ঠিক কি বেয়া সপোন দেখিলোঁ, টোপনি নাহিলে। এনেকৈ থাকি ৰাতিপুৱা সময়ত ইহঁতকেইটাক ক'লোঁ, হৈ এনেকুৱা মই সপোন দেখিছিলোঁ, এই ৰুমটোত অহাৰ পৰা কিবা উল্টা পুল্টা হৈ থকা নাইনে বাৰু। সিহঁতকেইটাই কৈছে অঁ হয়তো, অকণ কিবা নিচিনা লাগিছে। আকৌ দুটামানে কৈছে এই নাই, একো নাই, এইবিলাক চব ভ্ৰম হয়, এনেকুৱা একো নাথাকে, বেয়া বস্তু একো নাথাকে। সেইদিনা গ'ল, কাম বন কৰিলোঁগৈ, ৰাতি আহিলোঁ, আহি শুওঁতে টোপনি আহিল। ৰাতি প্ৰায় 12টামান বাজিছে। সপোনত আকৌ ছোৱালী এজনী আহিছে, বহুত ধুনীয়া ছোৱালী। তাই মোক ক'লে ঐ তোৰ লগত মই শুব পাৰিম নেকি। সেনেকৈ কৈ কাপোৰখন দাঙি সি ধুনীয়াকৈ তাই মোৰ কাপোৰ তলত সোমাই গ'ল। মই টোপনিতে আছোঁ, মোৰ ভাগৰ বহুত লাগি আছিলে কামত, প্ৰেছাৰ। মই সম্পূৰ্ণ অনুভৱ কৰি আছোঁ মোক এজনী গাভৰু ছোৱালীয়ে খুব ধুনীয়াকৈ বুকৰ মাজত সোমোৱাই লৈ শুই আছে। মই অনুভৱ কৰি আছোঁ মোৰ লগত কোনোবা এজনী মাইকী মানুহ শুই আছে, ছোৱালী মানুহ শুই আছে। সেনেকৈ গ'ল। মই ভাবিছোঁ উঠি পেলাই মই সপোন দেখিছিলোঁ চাগে, সপোন দেখি পেলাই কি সপোন দেখোঁ যে নাজানো আৰু। তাৰপিছত সেইদিনাখন আকৌ নেক্সট টাইম আকৌ আহিলে, কাম বন কৰি সেনেকৈ ছেম কণ্ডিশ্যন। শুওঁতে সেইদিনাখন ৰাতি হঠাৎ লাইটটো কিবা এটা হয় বেয়া হ'ল। লাইট নাই ৰুমত, কিন্তু বাহিৰত যিবিলাখন লাইট আছে লাইটৰ পোহৰ পৰি থাকে, একো অসুবিধা পোৱা নাই। আমি খিৰিকী খোলা হৈ আছে, শুই আছোঁ, ছেম কণ্ডিশ্যন। ছোৱালীজনী আহিছে, আহি মোৰ কাপোৰ তলত সোমাইছে, শুইছে। মোৰ লগৰটো যিটো ওচৰত শুই থকাটো, সি মানে মোৰ গাত ভৰি দিয়ে কেতিয়াবা ভৰিখন দাঙি লৈ মোৰ গাত ভৰি দিলে। মোৰ গাত যেনেকৈ ভৰি দিলে, সি মানে কোনোবা ছোৱালী মানুহৰ গাত ভৰি দিয়া নিচিনা লাগিল তাৰ। সি শুলে সেনেকৈ মোৰ লগতে এনেকৈ গাত ধৰি শুলে। ৰাতিপুৱা সময়ত শুই উঠি পেলাই কৈছে দীপ তোৰ গাটো দেখোন একদম ছোৱালী মানুহ নিচিনা কোমল। মই বোলো কি কোমল মোৰ গাটো? কৈছে অঁ তোৰ গাটো একদম ছোৱালী মানুহ নিচিনা কোমল। মই বোলো ইমান মই হাত্তা কাট্টা মানুহ, ইমান টাইট মানুহটো তই কোমলহে পালি? কৈছে অঁ মই ৰাতি শুইছোঁ, কিবা ছোৱালী মানুহৰ লগত শুই থকাৰ নিচিনা লাগিছোঁ। তেতিয়া মই তাক ক'লোঁ ময়ো সেনেকৈয়ে দেখি আছোঁ দেখোন সপোনত মোৰ লগত ছোৱালী এজনী আহি শুই আছে।
যে হেৰি কি কথা কওঁ, একেই কথা, ইহঁতকেইটা ক'লে দেখোন ইহঁতকেইটা বিশ্বাসে নকৰিব। আমি সিহঁতক ক'লোঁ, হেৰি এনেকুৱা হৈ আছে দেখোন, মই ৰাতি শুওঁতে কোনো ছোৱালী মানুহ গাত ভৰি আনিছে পাইছোঁ, আৰু ইও দেখোন সপোনত দেখি আছে ইয়াৰ লগত কোনোবা এজনী ছোৱালী আহি পেলাই শুৱে। সেইকেইটা ক'লে, আৰে মূৰ্খহঁত, তহঁতকেইটাকহে ভূতে দেখাই দিয়ে, তহঁতে পাগল হৈছে। গ'ল, কথা গুচিল, একো নাই। অলপমান মনটো গধুৰ লাগিছে, কিবা গাটো বেয়া লাগি থকা হৈছে। তাৰপিছত কাম কৰি আহিলোঁ, আকৌ আহি শুলোঁ। শুই সপোনত আকৌ সেই নিচিনাকৈ দেখিলোঁ, সপোন দেখা নিচিনাকৈ দেখিলোঁ। তাই আহিলে, আহি মোৰ লগত শুলেহি। সেইদিনাখন যেতিয়া মোৰ লগত শুলে, তাই মোৰ লগত বেয়া কাম কৰিব বিচাৰিছে। তাই কাপোৰ কানি খুলি দিলে মোৰ গাৰ, তাইৰো কাপোৰ কানি গাত নাই। মই সম্পূৰ্ণ ফিলিং লৈ আছোঁ, মই এজনী মাইকী মানুহ ছোৱালী মানুহৰ লগত শুইছোঁ, আৰু মই বেয়া কাম কৰিছোঁ যেতিয়া মই তাইৰ লগত, মই সম্পূৰ্ণ ফিলিং লৈ আছোঁ, মই বেয়া কাম হৈছে মোৰ লগত, বেয়া কাম কৰিছোঁ মই তাইৰ লগত। তাৰপিছত মই দেখিছোঁ যেন মোৰ সম্পৰ্ক হোৱাৰ পিছত যেনেকৈ মতা মানুহে বিৰিয়া এৰে, তেনেকৈ মই এৰিলোঁ। চব সম্পূৰ্ণ গোটেইখিনি হৈছে। মই সাৰ পাইছোঁ, একো নাই, কোনো নাই কাষত। মোৰ পেণ্টটো, মই যিটো হাফ পেণ্ট পিন্ধিছিলোঁ, মোৰ পেণ্টটো তললৈকে নমোৱা হৈ আছে, আৰু মোৰ গাত মানে কিবা কিবি এইবিলাক পৰি আছে, লেতেৰা হৈ আছে মোৰ গাটো। মই ভাবিছোঁ যে সপোনত এইবিলাকত কি কৰিছোঁ যেন মই মানে বুজি পোৱা নাই, এইবিলাক কি হৈছে মোৰ লগত। তাৰপিছত লাহে লাহে মই সপোনত সেনেকৈ বেয়া কাম কৰা হ'লোঁ তাইৰ লগত। মই খুব খীণাব লৈছোঁ, লৈ মোৰ এনেকুৱা লাগিছে যেন মই সঁচাকৈ কাৰোবাৰ লগত এনেকৈ বেয়া ৰিলেশ্যন আহিছোঁ। মোৰ প্ৰতিদিনাখনে সেনেকুৱাই হয়, আৰু মোৰ প্ৰতিদিনাখন পেণ্ট লেতেৰা হৈ থাকে, মোৰ গাত লেতেৰা পৰি থাকে, সেই নিচিনা হৈ থাকে। মই অনুভৱ কৰিছোঁ মোৰ লগত সঁচাই এনেকুৱা হৈ আছে। সেনেকৈ কেইদিনমান গ'ল, মোৰ গাটো খুব বেয়া হ'ল। কাম কৰি থকা জেগাৰ পৰা আপোনাৰ সেইদিনাখন মই মোৰ যিজন হেডজনক ক'লোঁ, ছাৰ মই আৰু কাম কৰিব নোৱাৰিম, মোৰ গাটো একদম বেয়া লাগিছে, মই ৰুমত যাওঁ, ৰেষ্ট কৰোঁগৈ। ক'লে ৰুমত যাওঁ, এতিয়া এইখিনি সময়ত কি ৰেষ্ট কৰিব যাবি, আৰু অলপমান সেই দেৰি হ'লে দেখোন ছুটিয়ে পাবি। কৈছে নাই ছাৰ মই কাম কৰিব নোৱাৰিম, মই যাওঁ, অকণমান শুই দিওঁ। মই আহিলোঁ, গাটো একদম বেয়া হৈ আহিছে। মই আহিলোঁ, আহি ৰুমৰ বাহিৰৰ পৰা আমি তালা লগাই থৈছোঁ। লগতে ক'লোঁ চাবিটো দে তই, মই যাওঁ, মই থাকিব পৰা নাই। মই চাবিটো ল'লোঁ, চাবিটো লৈ আহিলোঁ, আহি মই তালাটো খুলি একদম চিধা ভিতৰত সোমাইছোঁ। মই ভিতৰত সোমাই ওপৰলৈ চাইছোঁ, ওপৰত দেখিয়ে মই সেইখিনি লগত বেহুচ হৈ পৰি গৈছোঁ। মই তাতে বেহুচ হৈ পৰি গ'লোঁ। যেতিয়ালৈকে মানে আমাৰ কাম কৰা মানুহখিনি আহি পোৱা নাই, আধা ঘণ্টামানৰ পিছত আহি পাইছে সিহঁতে, মই তেতিয়ালৈকে তাত বেহুচ হৈ পৰিয়ে আছোঁ। তাৰপিছত সিহঁতে আহিলে, আৰে দিব্য কি হ'ল, তোৰ লগত কি হ'ল, কিয় এনেকৈ পৰি আছোঁ, পানী চানী ছিটিয়ালে, মই সাৰ পালোঁ। তেতিয়া মই খুব কান্দিছোঁ, কান্দি পেলাই কৈছোঁ মই আজি বহুত বেয়া বস্তু দেখিলোঁ। কি দেখিলি? তাৰপিছত সিহঁতে 4টা, আমি 4টা, বাহিৰত কাম কৰা মানুহ যিহেতু আমি, বাহিৰত 4টা, বাহিৰত চব নিজৰ জেগাত গুচি গ'ল। মই কান্দি ক'লোঁ, মই যেন তোক কৈ আছিলোঁ সপোন দেখোঁ, মই সপোনত কিবা দেখোঁ। মই যিজনী ছোৱালী মোৰ সপোনত আহে, সেই ছোৱালীজনী আজি মই ইয়াতে ফাঁচি লাগি পেলাই ওলমি থকা দেখিলোঁ। অঁ মই বোলো হয়, মই ওলমি থকা দেখিলোঁ। তাই ওলমি আছে, ফাঁচি লাগি পেলাই তাই ওলমি আছে। তই সঁচাই দেখিছিলি নে? বোলো মই সঁচাই দেখিছিলোঁ, সেইজনী ছোৱালীয়ে হয়, ফাঁচি লাগি পেলাই তাই ওলমি আছে, আৰু মই তাইকে দেখিছিলোঁ। তাৰপিছত আমি সিদ্ধান্ত ল'লোঁ, নাই আমি এইটো ৰুমত নাথাকোঁ। কিন্তু বিশ্বাস হৈ গ'ল, হয় ই দেখাটো হয় সঁচা কথা, নাই এইটো ৰুমত আমি নাথাকোঁ, আমি ওলাম। তাৰপিছত ওলাই তাৰপিছত কি হ'ল বুলি ক'লে, চবে সুধিলে, আমি ঘটনাটো ক'লোঁ। ঘটনাটো কওঁতে আমাৰ যিটো মেইন চাৰ্ডাৰ আছিলে, সি ক'লে, আৰে তহঁতকতো কৈছিলোঁ মই সেইটো ৰুমত থাকিব নালাগে, অলৰেডি সেইটো ৰুমত বেয়া কিবা কিবি মানুহে দেখিছে, সেইকাৰণে তোক মানা কৰিছিলোঁ। তহঁতে সেই জিদ কৰি পেলাই আছিলি, পালি মছলাটো দিয়া। মোৰ তাৰপিছত জ্বৰ উঠি গ'ল, জ্বৰ উঠি যায়, মই চিকিৎসা কৰিলোঁ। তাৰপিছত মই কথাটো সুধিলোঁ কাৰোবাৰ ওচৰত, কি হৈছিলেনো ইয়াত? তেতিয়া মানে সিহঁতে ঘটনাটো ক'লে, আজিৰ পৰা বহুত দিনৰ আগত, বহুত বছৰৰ আগৰ কথা হয়।
ইয়াত তেতিয়া মানে বেলেগ কাম আছিলে, বেলেগ কাম থাকোঁতে ইয়াত মানুহবিলাকৰ ফেমিলি থাকে ইয়াত। ফেমিলি থাকোঁতে ইয়াৰ ফেমিলি এইবিলাকত যিটো কোৱাৰ্টাৰ, এই কোৱাৰ্টাৰ ফেমিলি কোৱাৰ্টাৰটোতে 21 নম্বৰ যিটো ৰুম হয়, 18 নম্বৰ যিটো ৰুম হয়, সেই 18 নম্বৰ ৰুমটোত এজনী ছোৱালী, গাভৰু ছোৱালী, প্ৰায় 20-22 বছৰমানৰ বয়সৰ ছোৱালী এজনী হ'ব, তাই ফাঁচি লাগিবলৈ মৰিছিলে। তাই প্ৰেগনেণ্ট আছিলে আৰু প্ৰেগনেণ্ট হোৱাৰ কাৰণে তাই কাকো একো ক'ব নোৱাৰি পেলাই তাই ফাঁচি লাগি মৰিছিলে। কয় কি ইয়াত কোনোবা এটা মানুহৰ সৈতে, অফিচাৰ এটাৰ সৈতে প্ৰেগনেণ্ট হৈ গৈছিলে তাই, আৰু সেইটো ফাঁচি লাগি পেলাই মৰাৰ পিছত এই ৰুমটোত প্ৰায় দেখা পাই থকা গৈছিলে তাইক। সেইকাৰণে সেই ৰুমটোত নাথাকে, মানুহবিলাক নাথাকে। আৰু তাৰপিছতো মানুহবিলাকে কয় কি বহুত আগৰ কথা হয়, এতিয়া কথা নহয়। কিন্তু যিমান মানুহে সেই ৰুমটোত থাকে, সেই ৰুমটোত থকা মানুহে তাইক দেখা পায়, সেনেকৈ প্ৰায় দেখা পায় আৰু ৰুম এৰি দিয়ে। কিন্তু তোৰ লগতহে যিটো মানে সম্পৰ্ক হ'ল, যৌন সম্পৰ্ক, সেইটো তোৰ লগতহে হৈছে, বেলেগ আগৰ পিছে কাৰো লগত হোৱা নাই। দেখা পায়, ৰুমত ভয় খায়, কাপোৰ পেলাই দিয়ে, সেনেকুৱা অলৰেডি আগত হৈছে। তো সেনেকৈ ক'লে। কোৱাৰ পিছত মই সিদ্ধান্ত কৰিলোঁ মই তাত আৰু নাথাকোঁ। তাত নাথাকোঁ মই ক'লোঁ মালিকক, মোক হিচাপ কিতাপ কৰি দিয়ক, মই ইয়াত থাকিব নোৱাৰিম, মোৰ গাটো বেয়া হৈ থকা হৈছে। মই সপোনত দেখি থাকোঁ তাইক, সপোনত দেখি থাকোঁ। সেইদিনা হিচাপ কিতাপ কৰি দিলে। কৰি দিয়াৰ পিছত মই পইচা পাতি যিটো পাওঁ সেইটো লৈ মই আমাৰ অসমলৈ উভতি আহিলোঁ। আৰু এই ঘটনাটো আপোনালোকক কোনো বনাই কোৱা ঘটনা নহয়। মই মৰিগাঁও ডিষ্ট্ৰিক্টৰ 12 বজীয়া ল'ৰা হয়। এই ঘটনাটো মোৰ লগত হৈছিলে। তো বন্ধুসকল, আপোনালোকে শুনিলে মোৰ মুখেদি দিব্যজ্যোতিৰ লগত হোৱা এই ঘটনাটো। যদি ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, আৰু এনেকুৱা নতুন ঘটনা আপোনালোকে শুনি থাকিব এই চেনেলৰ যোগেদি। যদিহে ভাল লাগে ঘটনাবিলাক শুনি, আপোনালোকে এটা কমেণ্ট কৰি দিব আৰু আপোনালোকে মৰম দিব বুলি আশা কৰিলোঁ। আজি ঘটনা ইমানতে ৰাখিলোঁ, আজি সাধু ইমানতে সামৰণি কৰিলোঁ। যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।